কাৰ্বি আংলঙৰ ডিফু আৰু পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কেন্দ্ৰীয়ভাৱে উদযাপন অসম আৰক্ষী দিৱস। ডিফুৰ কংগ্ৰেছ নেত্ৰী তথা ৯ নং আমৰেগ সমষ্টিৰ প্ৰাক্তন এমেচিৰ ঘৰত এয়া কি ঘটনা। 11 বছৰে কিশোৰীক গৰম পানী ঢালি নিৰ্যাতন চলোৱাৰ অভিযোগ এমেচিগৰাকীৰ বোৱাৰীৰ ওপৰত। বোকাজানত নতুন অসমীয়া দৈনিক আজিৰ সংবাদৰ উন্মোচন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। আজি অসম আৰক্ষী দিৱস, সেয়েহে ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে পূব কাৰ্বি আংলঙৰ ডিফুত আৰু পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত অসম আৰক্ষী দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰে। পূব কাৰ্বি আংলঙৰ ডিফুস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰাংগণত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় অসম আৰক্ষী দিৱস কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি পুৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই পতাকা উত্তোলন কৰে আৰু চালামী গ্ৰহণ কৰে ডিফু আৰক্ষী ছাউনী আৰক্ষী উপ পৰিদৰ্শক অজিত সিং থাপাই। আমি পুলিচ ডে হিচাপে মানি আহিছোঁ। এই দিনটোত আমি চবে গোট খাওঁ, একেলগে গোট খাই পেলাই আমি এইটো প্ৰমিছ কৰোঁ যাতে আমি আমাৰ ছাৰ্ভিচ ৰাইজক দিব পাৰোঁ, ভাল কৰি ডিচিপ্লিন মেইনটেইন কৰিব পাৰোঁ আৰু ৰাইজৰ যি আশা আছে আমাৰ ওপৰত সেইটো যাতে পূৰণ কৰিব পাৰোঁ। হিচাপে আজি প্ৰথমতে আমাৰ ইয়াত 8:30 বজাত আমি SP অফিচত আমি আৰক্ষী দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰিলোঁ। সন্ধিয়া আমাৰ 6টা বজাৰ পৰা এটা বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে SP অফিচত। তাৰোপৰি সকলো থানাতে এই আজিৰ দিনটো পালন কৰা হ'ব আৰু আবেলিলৈ আমাৰ পুলিচ পাৰ্চনেল আৰু আমাৰ কাৰ্বি আংলং জিলাৰ মিডিয়া পাৰ্চনেলসকলৰ মাজত এটা গেট টুগেডাৰ আয়োজন কৰা হৈছে। তাৰ বাবে আপোনালোক মিডিয়া পাৰ্চন সকলোকে মোৰ ফালৰ পৰা মই নিমন্ত্ৰণ দি থলোঁ। আনহাতে হামৰেনৰ আৰক্ষী দিৱস পতাকা উত্তোলন কৰে আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে। জাচন ইংঘে আৰু পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ইলিছ ইংটিপিৰ ঘৰত অমানৱীয় কাণ্ড। কিশোৰীক গৰম পানী ঢালি নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ নেত্ৰী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য বোৱাৰীৰ ওপৰত। 11 বছৰীয়া উক্ত কিশোৰীগৰাকীক গৰম পানী ঢালি কৰিছে নিৰ্মম আঘাত। নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকী পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙৰ ৰং চিংৰুম গাঁৱৰ নিবাসী চন্দ্ৰ তেৰণৰ কন্যা মিলি তেৰণ পি, বয়স 11। এটি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী। ডিফুলৈ পঢ়ুৱাবলৈ বুলি কৈ লৈ আহিছিল যোৱা মাৰ্চ মাহত, কিন্তু বিদ্যালয়লৈ যাব দিয়াৰ বিপৰীতে ঘৰতে প্ৰায় কাম কৰিবলৈ দিয়ে বুলি জানিবলৈ দিছে কিশোৰীয়ে। এই ঘটনা সংক্ৰান্তত থানাত গোচৰ নতৰিবলৈ ভুক্তভোগীক দিছে বৃহৎ অংকৰ টকা দিয়াৰ অভিযোগো উঠিছে। চৰকাৰী শিশু শ্ৰমিক, শিশু নিৰ্যাতন প্ৰতিৰোধ কৰাৰ বাবে আইন প্ৰস্তুত কৰি বিভিন্ন সময়ত হোটেল, উটা ভাট্টা, কাৰখানা আদিৰ পৰা শিশু উদ্ধাৰ কৰি শিশু আশ্ৰম আৰু চাইল্ড লাইনত সঞ্চাই আহিছে। তেনে সময়তে এসময়ত ৰাজনৈতিক প্ৰভাৱশালী নেত্ৰীৰ ঘৰত কণমানি কিশোৰী নিৰ্যাতনৰ বলি হোৱা ঘটনাই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে। হয়, এই ঘটনা ঘটিছে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য এলিছ ইংটিপিৰ ঘৰত। বন কৰা ছোৱালী হিচাপে থকা 11 বছৰীয়া কিশোৰীক অমানৱীয়ভাৱে নিৰ্যাতন চলোৱাৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। খুদ নিৰ্যাতনৰ বলি হোৱা কিশোৰীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত কৈছে যে যোৱা 23 ছেপ্টেম্বৰৰ দিনা কিশোৰীজনীক টেবুল চাফা কৰিবলৈ দিয়াৰ লগতে আন এজন কিশোৰীয়ে কৰা কামকো চাবলৈ দিছিল। প্ৰাক্তন কাৰ্যবাহীগৰাকীৰ বোৱাৰী মিতালী ইংটিপিয়ে সেইগৰাকী কিশোৰীয়ে কৰা কাম ভালদৰে চাফা হোৱা নাই বুলি কৈ মিলিক নকৰাৰ বাবে খঙেৰে কৈফিয়ত তলব কৰে আৰু এই মিলিকে ভিতৰৰ পৰা গৰম পানী আনিবলৈ দি নিৰ্দয়ী বোৱাৰীগৰাকীয়ে মিলিৰ ডিঙিত সেই গৰম পানী ঢালি দিয়ে। ইমানতো খং মাৰ নোযোৱা বোৱাৰীগৰাকীয়ে পুনৰ এবাৰ মিলিৰ ওপৰত গৰম পানী ঢালে। তাৰ পিছত ফ্ৰিজৰ পৰা শীতল পানী উলিয়াই জ্বলা বুৰা কৰা অংশত ঢালি আঘাত কমোৱাৰ প্ৰয়াস কৰে।
কিন্তু আঘাতপ্ৰাপ্ত ছোৱালীজনীক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল পৰিয়ালৰ কোনো সদস্য। Dipurong ni hang English and school sido. Dipurong na. Ni class 6. Class 6 lah. School kaya dunong ba ma? Dunong be. Dunong ba? Ang bangalong posila so asin do ko. Ni bangalong lang kiso nang gichor po si ni bangalong asin do ko. Kumalo lang sa nachor ka. Ni pan mitali baydo silang so nang chor. Mitali baydo kumalo? Ilis samunpi. Ilis samunpi. Nang ilis hem tong odoma. Ni ilis hem sigido. Na difu. Kumanto belo dodam ke? Ni March 23 ni sigido da. March 23 belo dodam. Kumanto ani lola nang panlang nachor ang chini ma. Ni pan Sunday 23 ni silang so nang chor. Non la September. Oh. Non subang la bakso cek lola hadi. Oh. Polo nang panlang nachor ke? Inu da bang hem event sa papi dere po si han lang so nang chor. Oh. Hem ke bensin nang panlang ke toy. Kali ni han silang muntah po. Lang dun thapo. Amhala ba hem sa papi da. Kumalo la ke? Sarkiri. Sarkiri la sorlo. Long ni da sor. Long ni sa. Hadak si dolo di. Oh. Hala pan hem sa pama sa papi malang thapo le ha. Oh. Amat hala ba hem sa papi da. Oh. Engke na pan mangke? Langsung nang chor de. Langsung chor da. Oh. Ho dak nang ke do hut nang pan biji la son do wai pini nang himana hi hai. Langsung nang chor nang hi. Nang hi hai. Apita na pon pe. Ampun pe. Angke nang kosolo na hem na ke bangke. Ni pan ni school din bom hu ni papa nang thum de. Pasti hem chang ju. Apa panang thum na. Kedudun hemaso langi suwichor lo. Koma hem lo ke dodon ke? Ilis intipi hem. Ilis ng tipia hem. De koma lo lang chor ke? Amun pi lo mitali baydo lo. Amun pi. Kopi pot pula. Sumarun kami klaim kilang duntong un airport lo. Lah kumantu arni ko tana lo. Daw barani lo. Kidam ta de barani. Oh. Langsung si chor lo hadi. Langsung sigichor lo. Also panan tum karju pena te ko pilona je than ke. Karju pen nang chitan tala pulo ni leki chok che kali. La so hut vet ke pasin than lo. Ni tum ta arju lo komalo nang tong chok che ma komalo pulon hala kedudun na ususi ke chok che amani phan bangelang om man tha pulo ni langar om pon lo ma la so lang pen manang dung ipit pasin than lo. Acha. Lang ka rom ta me thang si pacha nam toy. Pajing thum nam toy. Oh galang lo. Ama thang pajing thum dam lo so lang si aku lebang su pan Dung phet lo. dung pit la. Ante also pilo je than la phan la an lang su chor dut pala fisita me doktor pon poma pon pe pula. Pot pe ta ha. Doktor pon pe. Doktor pon pe ong ke piari sika pe chok ya. Pire si bachok aja. Ilis baidu to pe bil hai. Oh hala. Mitali to piari lo. Metali to pe de. Metali kila ilis baidu phan ko pilo che pula tumge. Age asupo klenga pisu lo. Abun. Pi lo. নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে ছোৱালীজনীক খবৰ কৰিবলৈ বুলি হঠাৎ ডিফুত আহি ওলোৱা ঘটনাৰ সম্পৰ্কে সকলো গম পায় আৰু তাৰ পিছতে নিজৰ ঘৰলৈ লৈ আনে ছোৱালীজনী। এই অমানৱীয় ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ভয়ত কাৰ্যবাহী সদস্যগৰাকীৰ পুত্ৰ লুনছে মিলিকে নিৰ্যাতিতা ছোৱালীজনীৰ যিদি কিন্দেঙৰ ঘৰ আহি ওলায় আৰু থানাত গোচৰ নতৰিবলৈ 1,30,000 টকা দি আহে। উল্লেখ্য প্ৰাক্তন কাৰ্যবাহী সদস্য এলিছ ইংটিপিয়ে কিশোৰীজনীক নিজৰ ঘৰত থাকি পঢ়ুৱাব বুলি কোৱাতহে কিশোৰীগৰাকীৰ পিতৃয়ে নিজে এলিছ ইংটিপিৰ ডিফুত থকা ঘৰত এৰি আহিছিল। কিন্তু বিদ্যালয়লৈ যাব দিয়াৰ বিপৰীতে ঘৰত কাপোৰ ধোৱা আদি কামত লগাই দিয়ে। এয়া চাওক কিশোৰীজনীক কেনেদৰে অমানৱীয় নিৰ্যাতন চলাইছে ঘৰৰ গিৰিহঁতে। খেৰণীৰ পৰা বীৰেন ইংখীৰ ৰিপৰ্ট কাট নিউজ। বোকাজান নগৰত পুনৰ এখন অসমীয়া দৈনিক কাকতৰ জন্ম হ'ল। বোকাজান নগৰীৰ নিজৰা পাৰৰ পৰা আজিৰ সংবাদ নামাকৰণেৰে নতুনকৈ জন্ম লোৱা এই কাকতখনৰ সোমবাৰে শুভ উন্মোচন কৰা হয়। ডিফুৰ জ্যেষ্ঠ সাংবাদিক মুকুল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে মুখ্য অতিথি, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, হৰিয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা পূৰ্ণিমা গগৈ,
বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মিশ্ৰৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট তথা সন্মানীয় অতিথিৰ উপস্থিতিত উন্মোচন কৰা হয় আজিৰ সংবাদ কাকতখন। আনহাতে আজিৰ সংবাদ কাকতখনৰ কাৰ্যালয়ো প্ৰাক্তন অধ্যক্ষা পূৰ্ণিমা গগৈয়ে শুভ উদ্বোধন কৰে। উল্লেখ্য, এই নতুনকৈ উপজা কাকতখনৰ সৈতে বোকাজানত 3খন অসমীয়া দৈনিক কাকত হ'ল। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। ডেনগাঁওস্থিত কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত 1 অক্টোবৰৰ দিনা আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়। এই সভাত হ'বলগীয়া মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱটি সফল উদযাপনৰ বাবে এক অভ্যৰ্থনা কমিটি গঠন কৰা হয়। ডেনগাঁৱৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৰম ক্ৰ'ৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাখনতে আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ MSC লুনচিং তেৰণৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এইখন সভাতেই অভ্যৰ্থনা সমিতিৰ সমান্তৰালকৈ বিত্ত বিভাগৰ উপসমিতিও গঠন কৰে। MSC লুনচিং তেৰণে সভাখনত উপস্থিত থাকি দিয়া ভাষণত কয়, কলা সংস্কৃতি তথা পৰম্পৰাই হৈছে কাৰ্বি জাতিৰ ঐক্যতা আৰু শক্তি আৰু জাতিৰ চানেকি। সেয়েহে ইয়াক সকলোৱে মিলি ত্বৰান্বিত কৰি নিয়াটো প্ৰত্যেক কাৰ্বিৰে দায়িত্ব। উল্লেখ্য, সভাত স্থানীয় বহু কেইগৰাকী সাংস্কৃতিক প্ৰেমীসকলক লৈ অভ্যৰ্থনা সমিতি আৰু বিত্ত বিভাগৰ উপসমিতি গঠন কৰে। ডেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তই কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে লংকাৰ ফৰ্মাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত লংকা কাণ্ড চৰকাৰী ভেকচিন লৈ প্ৰায় 18 শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰিলে বিদ্যালয়ৰ আচবাব আবদ্ধ কৰিলে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী একাংশ উন্মুক্ত জনতাই আক্ৰমণ চলাই ক্ষতিসাধন কৰিলে আৰক্ষীৰ বাহনো পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীৰ লাঠি চাৰ্জ কন্দুৱা গেছ প্ৰয়োগ সোমবাৰে এইদৰে যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হ'ল লংকা ফাৰ্মাপাৰত একাংশ উত্তেজিত জনতাই যিয়ে যেনেকৈ পাৰে চলাই গৈছে আক্ৰমণ হাতে হাতে লাঠি লৈ এফালৰ পৰা টচমচ কৰি গৈছে বিদ্যালয় আচবাব আৰক্ষী চিআৰপিএফৰ বাধাকো নেওচি এইসকল উত্তেজিত জনতাই সৃষ্টি কৰিলে লংকা কাণ্ড সোমবাৰে যেন দ্বিতীয় ৰণক্ষেত্ৰলৈ পৰিণত হৈ পৰিল লংকা ফাৰ্মাপৰ অঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে ভেকচিন গ্ৰহণ কৰি প্ৰায় 18 শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে সৃষ্টি হ'ল এই অবৰ্ণনীয় পৰিস্থিতি কি নাম ভাল পালা কি হৈছিলে ইঞ্জেকশ্যন মাৰাৰ পিছত বিষাইছিলে এতিয়া ভাল পালা ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা খবৰ বিয়পি পৰাত স্থানীয় ৰাইজ এইদৰে ওলাই আহি খৰ্গহস্ত হৈ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ওপৰত আক্ৰমণ চলাবলৈ উদ্যত হয় আৰু তাৰ পিছৰ দৃশ্য এয়া উত্তেজিত ৰাইজে হাতে হাতে লাঠি ৰড লৈ বিদ্যালয়ৰ সৃষ্টি কৰিলে এই পৰিস্থিতি ইফালে এটা সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰাত খবৰ দিয়া হয় আৰক্ষীক উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হোৱা আৰক্ষী চিআৰপিএফ বাহিনীয়ে সৈতে হতাহতত লিপ্ত হ'ল একাংশ জনতা ক্ষতিগ্ৰস্ত কৰে আৰক্ষী বাহনো পিছত উপায়ুক্ত আৰক্ষী বাহিনীয়ে উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ পৰিস্থিতি উদ্ভৱ হয় এইদৰে সোমবাৰে এই ঘটনা কেন্দ্ৰ কৰি বহু সময় ধৰি উত্তপ্ত হৈ থাকিল লংকা ফৰ্মাপাৰ অঞ্চল কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰত নিৰ্মাণ কাৰ্যসমূহত ব্যাপক কেলেংকাৰীৰ অভিযোগ আনিছে কাৰ্বি আংলং জিলা ইউথ কংগ্ৰেছ কমিটিৰ নেতৃত্বই কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এইসমূহ তথা সদৰি কৰে জিলা ইউথ কংগ্ৰেছ কমিটিৰ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া সেলৰ আহ্বায়ক লংকিৰি তেৰণ আৰু কাৰ্বি আংলং জিলা ইউথ কংগ্ৰেছ কমিটিৰ সভাপতি সুকুৰ সিং ক্ৰয় হয় NITI আয়োগৰ আঁচনি ৰূপায়ণৰ নামত নিৰ্মাণ কাৰ্যসমূহত সম্পাদন কৰি যাওঁতে ধনৰ ব্যাপক কেলেংকাৰী অভিযোগ আনিছে কাৰ্বি আংলং জিলা ইউথ কংগ্ৰেছ কমিটি নেতৃত্বই জিলা কংগ্ৰেছ কাৰ্যালয় অনুষ্ঠিত কৰা সংবাদ মেলত জিলা ইউথ কংগ্ৰেছ কমিটিৰ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া সেলৰ আহ্বায়ক লংকিৰি তেৰণ আৰু কাৰ্বি আংলং জিলা ইউথ কংগ্ৰেছ কমিটিৰ সভাপতি সুকুৰ সিং ক্ৰয়ে সদৰি কৰে যে নিৰ্মাণ কাৰ্যসমূহ কৰাৰ নামত কাম হৈ উঠাৰ আগতে বিলৰ ধন উঠাই লোৱা অৰ্থাৎ আগে ধন পিছে কাম এনেদৰে চলি থকা বুলি অভিযোগ আনিছে That means what? Like alang tu the government je organize loot type lo. Mintum mas orang ni. Topolu mili mane organize reply loot koise project. Ajilote ami to completion dekhai nai kintu completed report to 2017 te diya hoy. Etake ami bhabu yar CBI তদন্ত লাগিব. Eto amar demand. Aru June black officers বা contractors involved হোৱা বিলাকক
ইমিডিয়েট এৰেষ্ট কৰিব লাগিব যদি কাউন্সিলে নিজৰ কি কয় আপোনাৰ লাংথুম লামথে নাংচি বইবে উলো থাকতে নিলিতম বেছি লাঞ্চ পিনি বিগত 2016-17 বৰ্ষতে আঁচনিৰ অধীনত কাৰ্য ৰূপায়ণ কৰাৰ নামত সমুদায় ধন তুলি লোৱা হৈছে যদিও কামসমূহ এতিয়াও অৰ্ধসমাপ্ত অৱস্থাতে পৰি আছে সেয়েহে এই আঁচনিৰ সন্দৰ্ভত শীঘ্ৰে CBI পৰ্যায়ত তদন্ত কামনা কৰিছে জিলা ইউথ কংগ্ৰেছ কমিটিয়ে মংগল ইংহি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ নামতৰা ডুবিৰ এহাল দম্পতি গা ধুবলৈ গৈ কপিলী নদীত সলিল সমাধি ঘটা আজি এদিনৰ পিছত উদ্ধাৰ হৈছে স্বামীগৰাকীৰ মৃতদেহ কপিলী নদীৰ বহল বুকুত SDRF বাহিনীৰ নিৰবিচ্ছিন্ন অনুসন্ধানৰ মূৰত উদ্ধাৰ হৈছে অজয় বৰদলৈৰ মৃতদেহ যদিও পত্নী লাৱণ্য বৰদলৈৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যোৱাকালি দিনৰ ভাগত কপিলী নদীত গা ধুবলৈ গৈ গভীৰ পানীত পৰি যোৱা পত্নী লাৱণ্য উদ্ধাৰ কৰিবলৈ গৈ দুখজনক মৃত্যুক সাৱটিবলগীয়া হৈছিল অজয় বৰদলৈ আনহাতে পত্নী লাৱণ্য বৰদলৈৰ মৃতদেহ সন্ধান এতিয়ালৈকে পোৱা নাই SDRFৰ বাহিনীৰ অনুসন্ধান অব্যাহত আছে বঠাতলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ বিশ্ব হৃদয় দিৱস উপলক্ষে আৰ্মি ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত নিথৰুৱা শিশুসকলৰ বাবে ডিফুত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছত কাৰ্বি আংলঙৰ সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছত 30 ছেপ্টেম্বৰত বিশ্ব হৃদয় দিৱস উপলক্ষে ডিফুস্থিত আৰ্মি ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে আৰ্মি মেডিকেল বিষয়াৰ নেতৃত্বত মানজা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক নাৰ্ছৰ সহযোগত অনুষ্ঠিত চিকিৎসা শিবিৰত 4 বছৰৰ পৰা 8 বছৰ 8ৰ পৰা 14 বছৰ আৰু 14 বছৰ বয়সৰ সৰ্বমুঠ 65 গৰাকী শিশুৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ পাতিও বিনামূলীয়াকৈ বিতৰণ কৰে চিকিৎসা শিবিৰৰ বিষয়ে আয়োজিত সভাত আৰ্মি চিকিৎসকজনে বিভিন্ন ৰোগৰ বিষয়ে কোৱাৰ উপৰিও বিশুদ্ধ খোৱা পানী উপযুক্ত খাদ্যাভ্যাসৰ লগতে মেলেৰিয়া ডেংগু আদিৰ পৰা প্ৰতিকাৰকৰ লগতে সতৰ্ক থকাৰ সম্পৰ্কত চমু ভাষণ আগবঢ়ায় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ